হাই গাইজ, কি খবৰ? আশা কৰোঁ সকলোৰে ভাল। মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে আদৰণি জনাইছোঁ। এয়া ভিডিঅ'টো হ'ল 6 মাৰ্চৰে, দিওঁতে অলপমান দেৰি হ'ল। এইকেইদিন অলপমান ব্যস্ত আছিলোঁ, তাৰ বাবে এতিয়া চাওকচোন। ভিডিঅ'টো মোৰ ল'ৰাৰ বাৰ্থডে আছিল দিনাখন 6 মাৰ্চত। এয়া পায়সৰ কাৰণে গাখীৰ গৰম কৰি আছোঁ। গাখীৰটো গৰম কৰি লৈ আমুল তাজা গাখীৰেৰে বনোৱা হৈছে। গাখীৰটো গৰম কৰি লৈ বনাব লাগিব। এইফালে মিঠাই আনিছোঁ, এইবিলাক চাহৰ লগত খোৱাৰ কাৰণে। তাৰপিছত অলপমান পোলাও বনাম বুলি ভাবিছোঁ সন্ধিয়া। তাৰে কাৰণে অলপমান শুকান মছলা কম আছিল ঘৰত, তাৰ কাৰণে শুকান মছলা বজাৰ কৰি লৈ আহিলোঁ। তাৰপিছত ইফালে গাখীৰ উঠাই দিছোঁ। এইফালে আৰু ডেক'ৰেশ্যন কৰি আছে মিষ্টাৰে। এয়া বেলুন চেলুন এইবিলাক খুব হেৰি কৰি আছে। এইফালে মায়ে চাই আছে, আৰু ল'ৰাটো আছে খেলি, ভাগিনটো আহিছে, তাহোন খেলি আছে সিহঁতে। আৰু এইফালে মই গাখীৰ গৰম দিছোঁ, দি আৰু ইয়াতে আৰু পনীৰ আছে। পনীৰখিনি তাৰমানে ওলাই থ'ব লাগিব, নহ'লে আৰু বেছি ঠাণ্ডা হ'লে ভাল নহয় যায়, টাইট হৈ যায়। এইফালে শাহু মায়ে পোলাওৰ কাৰণে চব্জিখিনি কাটি দিব। এইফালে এইটো ভণ্টি হয়, সিহঁতে লগ হৈ কাটি থৈ দিছে চব্জিখিনি। সোনকালে হ'ব তেতিয়া, আৰু বাৰ্থডে চেলিব্ৰেশ্যন কৰাৰ পিছত কেক চেক কটাৰ পাছত সোনকালে বনাব পাৰিম। এইফালে বাইদেৱে পায়স বনাই আছে। এয়া আমাৰ কেক। বাৰ্থডে বয় স্পাইডাৰমেনে লাগে সদায়। যোৱা বছৰৰ কেকটো স্পাইডাৰমেনে। এয়া আমাৰ বাৰ্থডে খাবলৈ আহিছে আলহীবিলাক। ওচৰৰে কেইজনমান বাচ্চা মাতিছোঁ, আৰু মাক কেইটা আহিছে ৰাতি যে, সেইকাৰণে বাচ্চাকেইটাৰ লগত মাককেইটা, বেছি নহয় মানুহ 4-5জনমান মাতিছোঁ। তাকে সৰুকৈ ঘৰতে কৰিছোঁ। ৰাতিপুৱা মন্দিৰত যোৱা নহ'ল, যাওঁ বুলি ভাবিছিলোঁ, পিছত এক্সাম আছিল, সেইকাৰণে যোৱা নহ'ল। এক্সামৰ পৰা লৈ আহি ঘৰতে মন্দিৰতে পূজা কৰিলোঁ। কৰি আৰু আমি ৰুমত পূজা কৰিছোঁ মই। কৰি আহি এক্সাম চেক্সাম দি আহি মিষ্টাৰো আহিছে, সিদিন তাৰে আগদিনাখন আহিছে। আহি আৰু আমি এইবাৰ ৰাতিপুৱা বঙাইগাঁৱত আহিছোঁ। এক্সাম দি আহি মিষ্টাৰ ডাইৰেক্ট বঙাইগাঁৱতে আহিছে ঘৰত। আমি আৰু বাছেৰে আহিছোঁ বঙাইগাঁৱত। আহি আৰু বজাৰ কৰিব গ'লোঁ, বজাৰৰ পৰা আনিলোঁ বস্তুবিলাক। মিষ্টাৰ আহোঁতে ট্ৰেইনৰ পৰা নামি আহোঁতে কেকটো অৰ্ডাৰ কৰি আহিছিল দোকানত। এতিয়া এয়া বাৰ্থডে কাটি আছে, চাওকচোন তেতিয়াহ'লে। এয়া আমাৰ শাহু মায়েও ল'ৰাজনক আশীৰ্বাদ দিছে, দি এয়া কিবা কৰি আছে। ই তাৰমানে কেক খাব বিৰাট ইচ্ছা, কেক বিৰাট ভাল পায়। তাকে আৰু সোনকালে হ'লে ভাল পায়। আৰু এয়া ময়ো দিছোঁ, আৰু আপোনালোকেও আশীৰ্বাদ কৰিব, ল'ৰাজন যাতে ভৱিষ্যতে ভাল মানুহ হয়। তাকে মোৰো ভগৱানৰ ওচৰত প্ৰাৰ্থনা। ঠিক আছে তেতিয়াহ'লে আজি ভিডিঅ'টো চাই থাককচোন। কাটাই নেকি? বিৰাট ভাল পাইছে খাব। পায়সখিনি মিঠা হৈছে যে, মিঠা বস্তু ভাল পায়ে এনেও। তাকে আৰু লাগে তাক, তাৰমানে তাকে আৰু অলপমান খুৱাই দিছোঁ। বহুত টাইম হ'ল যে খেলি আছে, ভোকো লাগিছে, সেইকাৰণে আৰু খাইছে। অলপ দেৰিকৈ আহিল, তাৰ কাৰণে বেয়া নাপাব। ভিডিঅ'টো কেইদিনমান আগতে দিব লাগিছিল। আজি 9 তাৰিখে হ'ল, 6 তাৰিখৰ ভিডিঅ'। এতিয়া কেক কাটিব ল'ৰাজনে। No, I don't think so. No, I don't think so. No, it's
Birthday to you, happy birthday to you, happy birthday dear Yan, happy birthday to you, may God bless you, may God bless you. ইয়া এইটো মোৰ ভাতিজি হয় তাইৰ লগত কেক কাটিছে তাই ধৰি দিছে অলপমান হেল্প কৰি দিছে সি নাজানে বেছি কেনেকৈ কাটিব লাগে তাকে ধৰি দিছে এইটো আৰু আমাৰ ভণ্টি এটাই যেতিয়া মালত চব্জি কাটি আছিল এই ভণ্টিটোৰ ল'ৰা হয় সিও ধৰিছে একেলগে লগ হৈ কাটিছে এয়া ভাতিজিটো কাৰ্ড এখন লৈ আছে ল'ৰাটোৰ কাৰণে কাৰ্ড বনাইছে বাৰ্থডে উইচ কৰাৰ কাৰণে এয়া খুৱাই দিছে সি নিজেও খাই ল'ব তাৰপাছত এয়া খাই লৈছে তাৰে খাব মন বেছি সেইকাৰণে Until then, nope, 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 definitely nope, 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 probably never, ever, 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 ever gonna happen. Oh no. I don't think so. No, 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 no. I don't think so. No, 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 no. It's never, ever, 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 ever gonna happen. I don't think so. No, 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 no. খাই দিছে তো পুহিবা নাকি বৰমা পকুচ পকুচ কে খাই আছে এয়া মিষ্টাৰে বাৰ্থডে পাৰ্টি শেষ হোৱাৰ পাছত ল'ৰা ছোৱালীকেইটাক বেলুন কেইটামান দি আছে সিহঁতেনো খোৱা লোৱা কি জানে নহয়নে সিহঁতে এইবিলাকে ভাল পায় খেলা ধূলা বস্তু আৰু বেলুন বিশেষকৈ বেছি ভাল পায় আমি ডাঙৰে ভাল পাওঁ ল'ৰা ছোৱালীয়ে এনেকৈ ভাল নাপাব তাকে দি আছে দুটা তিনিটা কৰি সিহঁতক এতিয়া হৈ গ'ল বাৰ্থডে চেলিব্ৰেশ্যন খাই লৈ হৈ গ'ল চাহ তাহ এতিয়া আৰু ৰাতিৰ কাৰণে মটৰ পনীৰ বনাম আৰু পোলাও বনাম মায়ে এইবিলাক ৰেডি কৰি দিছে মটৰ এৰাই দিছে আৰু ভণ্টি এজনী আছিল যে গাজৰ আৰু মটৰ এইবিলাক এৰাই দিছে মিষ্টাৰে নহৰু আৰু আদা এৰাই দি আছে দি আৰু মই ইফালে বনাই আছোঁ আৰু বাইদেৱে আমাৰ পঢ়াই দি আছে ছোৱালীটো ভাতিজিটো অহাকালি আৰু পৰীক্ষা আছে তাৰমানে সেইবাবে তাকে মই বনাই আছোঁ আৰু সকলোৱে নিজৰ নিজৰ কামত লাগি আছে তাকে এয়া হৈছে অলপমান বাকী আছে আৰু এইখিনি হোৱাৰ পাছত ইফালে মই পোলাও বনাম পোলাওৰ কাৰণে ইফালে কাজু আৰু খিচমিচ দিছোঁ ঘিত অলপমান ভাজি লৈছোঁ আজি আৰু ৰেচিপি নিদিওঁ আগতে ৰেচিপি দিছোঁ পোলাওৰ গতিকে আজি আৰু এনেকৈ অলপ অলপ দেখাইছোঁ আপোনালোকক
এতিয়া আৰু ভাবিছিলোঁ বেলেগ আইটেম কৰিম বুলি, এইটো কৰা নহ'ল। আৰু তাৰমানে বৃহস্পতিবাৰ যে আজি, বৃহস্পতিবাৰ আমাৰ ঘৰত তাৰমানে নিৰামিষ খায়, সেইবাবে আৰু এনেকৈয়ে খোৱা গ'ল আজি। পোলাও হ'বই। মই ভাজি ৰাখিছিলোঁ যে হেৰিখিনি, শুকান ফ্ৰুটছখিনি, ড্ৰাই ফ্ৰুটছখিনি, সেইখিনি দি দিলোঁ। ইফালে ভণ্টি আহিছে, ভণ্টি আৰু এই ভাগিন, ভণ্টিয়ে কাপোৰ চিলাই আছে, কিবা বিয়া আছে আমাৰ ঘৰত। আৰু তাৰে নেক্সট দিনাখন মানে 7 তাৰিখে আছিল, কিবা এটা অসুবিধাৰ কাৰণে 8 তাৰিখে পষ্টপন কৰা হ'ল বিয়াখন। 8 তাৰিখে দিয়া কাৰণ কিয় কাপোৰ চিলাই আছে। ইফালে মোৰ পোলাও ৰেডি। চাওকচোন কেনেকুৱা হৈছে দেখিবলৈ, দেখাত ভালে হৈছে, খায়ো ভাল লাগিছে। আপোনালোকে জনাবচোন কেনেকুৱা হৈছে এয়া পোলাও। এতিয়া আমি খাম ৰাতিৰ সাজ। গতিকে আজিৰ ভিডিঅ'টো বাৰ্থডে স্পেচিয়েল বুলি আজিৰ ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছোঁ। গতিকে অন্য এটা ভিডিঅ' আপোনালোকৰ কাষলৈ আৰু আহিম। যদি ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব দিব। ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ। থেংক ইউ। I don't think so.